মোৰ ঘৰত একো নাই, মোৰ ঘৰত অকল গছ আছে, হয় হাঁহ আছে, কুকুৰ আছে, মোৰ চাৰিটা আছে। এইটো মই আটাইতকৈ ভাল পাওঁ, এইটো হয় চিয়াং চিয়াং তুমি সি মোক আটাইতকৈ ভাল পায়। সি মানে সি এনেকুৱা কুকুৰ, মই যেতিয়া গুচি যাওঁ সি গম পায়। হয় মই যদি 15 দিনৰ কাৰণে গুচি যাওঁ হয় সি মোক বিচাৰি ফুৰে। হিজ এ ক্ৰেজি গাই। ও ইয়াকটো পাইছো ন চিয়াং, এইটো ডাৰ্লিং, এইটো নতুন ডাৰ্লিং। এইজনী চেক্সি, এজনী একদম সৰু, তেনেতো চেক্সি দিছো। হয় চেক্সি, ডাৰ্লিং, চিয়াং আৰু তিনটো আছে, ভিতৰত আছে। ই একদম ঠাণ্ডা, হয় আটাইতকৈ ৱাইজ কুকুৰী। ই চবকে চাই, সিহঁতক তিনিটাক চাই। সি অলপ ডাঙৰো তাহাঁততকৈ। চ' মই এইবিলাক লৈ থাকোঁ, সিহঁতক মই বহুত ভাল পাওঁ। আৰু সিহঁতি অদ্ভুত হাঁহ, সিহঁতি গঁৰাল বনাই দিছো, কিন্তু গঁৰালত নাথাকে, মোৰ লগত থাকে। হয় মহা বদমাছ হয়। মানে ইণ্টাৰেষ্টিং কথা, মই হাঁহৰ গঁৰাল বনাই দিলো, হয় কিন্তু হাঁহবিলাক গঁৰালত নাথাকে। এইটো তিনিদিন আহি গ'ল। হয় হি ইজ দ্য ৱাইজেষ্ট ডগ, আটাইতকৈ ঠাণ্ডাই। এতিয়া উৎপাদন কৰিবি। আৰু হাঁহবিলাক আছে, হাঁহবিলাক পাৰৰ গঁৰাল এটা বনাইছো বেলেগ ধৰণে। এইটো পাৰৰ গঁৰাল, এইটো কাৰণ নাই, এইটো মই নিজে ডিজাইন কৰিছো, মই বাহিৰৰ পৰা চাই পেলাই, য'ত পাৰ থাকে। মই এইটো কাৰণে কৈছো জানে, যাতে মেকুৰীয়ে খাব নোৱাৰে, তাহাঁতে উৰিব পাৰে, তাহাঁতে সোমাব পাৰে। চ' ছেফটিটো চাব লাগে ন, ছেফটি কৰিব লাগিব। বাতি চাতি আছে, চবে খাব। হাঁহবোৰ বৰ অদ্ভুত, মানে মোৰ হাঁহবিলাক কিয় অদ্ভুত, সিহঁতি মাছো খায়, মাংসও খায়, মাংসও খাই নেকি? আৰু কণী য'ত ত'ত পাৰে, হয় আৰু ভিতৰত গুচি যায়, একদম গৈ ড্ৰয়িং, মানে একদম বেডৰুম পায়গৈ গৈ পেলাই। হয় ৰাজহাঁহকেইটাতো আৰু অদ্ভুত, ৰাজহাঁহকেইটা এইটো ক'ৰবাত আছে চাগে। সিহঁতে গঁৰাল বনাই দিলো, কিন্তু গঁৰালত নাথাকে। সিহঁতি সিহঁতি মানুহৰ লগত থাকি ভাল পায়। হয় আৰু মোৰ ঢেৰ গছ আছে, এইবিলাক কঁঠাল গছ, কিবা গছ, চব গছ লগাইছো। এই গছজোপা জুবিন বহুত পুৰণি যেন লাগিছে, যিজোপা এই গছ আমি যিজোপা বহুত পুৰণি, হয় অলমষ্ট 20 বছৰ। 20 বছৰ এজোপা আছে ইয়াত এজোপা আকৌ মতা গছ আছে, হয় চব মাইকী গছ আছে। হয় সেইটো কোনো চিনি নাপায়, মই চিনি নাপাওঁ। হয় মই অকল মই চিনি পাওঁ। হয় এজোপা মতা গছ, সেইজোপা মাইকী গছ, ওচৰে ওচৰে থাকে। মোৰ ঘৰত হয় দুজোপা দুফালে মোক পহৰা দি আছে।